হেল্ল' ভিউৱাৰ্ছ সকলোকে আজিৰ এই নতুন লাভ ষ্টৰী এপিছডলৈ স্বাগতম জনাইছোঁ। আজিৰ লাভ ষ্টৰীটোৰ নাম অপেক্ষা। আহক আমি সকলোৱে মিলি শুনি লওঁ এই মন চুই যোৱা লাভ ষ্টৰীটো। অনু, কিমান দিনলৈ তই এনেদৰে থাকিবি হা? নাজানো, সময়ে মোৰ লগত বৰ বেয়াকৈ খেলিলেও মই কিয় হেৰুৱালোঁ সকলো। সিটো মোক এৰি ইমান অভিমান কৰি আঁতৰি যাব নালাগিছিল ন। এবাৰতো মোক বুজিব পাৰিলে হয়, অলপো বুজিবই নোৱাৰিলে সি, চেষ্টাই নকৰিলে। বিয়ালৈ মাত্ৰ 10টা দিন আছিল। তেনেকুৱা অৱস্থাত কিবা কোনোবাই কাৰোবাক এৰি যায় নেকি? মোৰ ভুল ক'ত আছিলে আজিও মই বুজিব পৰা নাই। কিয় এনেকুৱা কৰিলে সি মোৰ লগত? মইতো ইমানো বেয়া নাছিলোঁ ন। মানিছোঁ মই তাৰ লগত বহুত বেছিয়ে কাজিয়া কৰোঁ, কিন্তু সিটো বুজিব লাগিছিল ন। মই তাক ভাল পাওঁ বাবেহে বহুত কাজিয়া কৰোঁ। সি কিয় এনেকুৱা কৰিলে? ইমান অভিমান তাৰ। এবাৰো মোক মাত দিবলৈ তাৰ মন নগ'লে। কিয় এনেকুৱা কৰিলে সি মোক? মই এতিয়া তাৰ অবিহনে কেনেকৈ জীয়াই থাকিব পাৰোঁ তই কচোন। শেষ আৰু মোৰ জীৱনটো, সকলোবোৰ শেষ হৈ গ'ল। তাৰ অবিহনে মই চাগে আৰু জীৱনত আগুৱাই যাব নোৱাৰিম। দুয়োটা সৰুপাত একেলগে ডাঙৰ হৈছোঁ। এতিয়া সি মোক এনেকুৱা অৱস্থা কৰিব লাগেনে? না জীয়াই থাকিব পাৰিছোঁ, না শান্তিত আছোঁ। সকলোবোৰ কাহিনীলে। হ'ব লগা থাকিলেতো হ'বই ন। এইবোৰ ভাবি মিছাতে সময় নষ্ট নকৰিবি তই। সপোনবোৰ এতিয়া তয়ে পূৰাব লাগিব। এবাৰ মা পাপাৰ কথাও ভাবিবিচোন। তই এনেদৰে ভাগি পৰিলে সিহঁতে কেনেকৈ জীয়াই থাকিব তয়ে কচোন। সপোনবোৰ লৈ তই এতিয়া জীয়াই থাকিব শিকিব লাগিব। কেতিয়াবা অৰ্থ নাইকিয়া সপোনৰ পাছত দৌৰি পাইছ? সপোনবোৰতো মোৰো প্ৰিয় আছিল, কিন্তু সি অবিহনে মোৰ একো সপোনেই নাই। সকলো আশা ভৰসা সকলোবোৰ অৰ্থহীন। অংশুমান আৰু অনুজপ্ৰিয়া সৰুৰে পৰা একেলগে ডাঙৰ হৈছে। সিহঁত দুয়ো খুব ভাল বন্ধু, কিন্তু লাহে লাহে বুজা হোৱাৰ পিছৰে পৰা সিহঁতৰ মাজত বন্ধুত্বৰ লগতে প্ৰেমৰ সম্পৰ্কৰো গঢ় লৈ উঠিলে। আৰু সিহঁতৰ ঘৰৰ মানুহৰো সিহঁত দুটাৰ সম্পৰ্কক লৈ বহুত সুখী। প্ৰেম হয়তো এনেকুৱাই, কেতিয়া কাৰ লগত হৈ যায় কোনেও নাজানে। আৰু এনেদৰেই বৰমা, অ' বৰমা, ক'ত আছেনো আপুনি? অ' অনু, আহি পালাহি। আহাচোন আহা, বহিলৈ আহি। তুমি পিছে কাৰ লগত আহিলা? অংশলৈ ইমান ফোন কৰি আছোঁ বৰমা, সি গমেই নাপায়। সেইকাৰণে মই পাপাও অফিচ আহিছিলে যে পাপাৰ লগতে গুচি আহিলোঁ। পাপাইহে আপোনালোকৰ পদূলিতে নমাই দিলেহি। অঁ, ভালে কৰিলা দিয়া, দেউতাৰ লগতে গুচি আহিলা। মই যে তাক ইমান কৈ আছোঁ তোমাক লৈ আনিবলৈ, কিন্তু নাই, সি শুইয়ে আছে। যোৱাচোন তাকো মাতি আনাগৈ, মই চাহ কৰোঁগৈ, তিনিও একেলগে বহি খাম। ঠিক আছে বৰমা, আপুনি চাহ বহাওক, মই তাক মাতি আছোঁ। ঐ, এতিয়ালৈকে উঠিব হোৱাই নাই হা? কিমানবাৰ ফোন কৰিলোঁ, ফোনটো এবাৰ চাচোন। হাৰে, মাতি থাকিলে মাত দিবি দেই, খং উঠি যায়গৈ মানে। আৰু বৰমাই তোক মাতি আছে, উঠ না সোনকালে। আৰে তয়ো যে আৰু ৰাতিপুৱা ৰাতিপুৱা সেই এনেই মিছাতে পেক পেকাই আছ। যাচোন যা তই। এতিয়া ৰাতিপুৱা হৈ থকা নাই, 10টা বাজিল, এতিয়ালৈকে উঠিব হোৱাই নাই। ৰাতিডাল কি কৰি আছিলি হা? চাওঁ ন, মোৰ বহুত টোপনি ধৰি আছে, আৰু অলপ সময় শুব দে না।
তই যাচোন যা না এতিয়া মোৰ ওচৰৰ পৰা আৰু গেম খেলিবি ৰাতি ৰাতিডাল গাৰ্লফ্ৰেণ্ড এজনী ঘৰৰ পৰা আহিছে তোক শোৱাৰ পৰা উঠাই আছে সি তাৰ কোনো গুৰুত্বই নাই নিজেতো মোক ঘৰৰ পৰা আনিবলৈ যাবই নোৱাৰিলে ইমান সময় লাষ্টত মই পাপাৰ লগত আহিব লগা হ'ল আগলেতো এনেকৈ জগাব লাগিব ন তই এতিয়া প্ৰেক্টিচ কৰি থাক যা তোক আৰু মই জগাম সিমানখিনিলৈকে তই নভবাই ভাল হ'ব দেখা যাব নিজে যে ৰাতিপুৱা কিমান দেৰিলৈকে শুৱ এতিয়া পাহৰিলি নেকি আৰু আজি এদিন জগাই দিওঁতে তোৰ অলপ মাত্ৰ মৰম দি জগাব পাৰ ন অনু ইছ তোক আকৌ মই মৰমত জগাব লাগে নকওঁ আৰু একো মানুহক কেনেকৈ মৰম কৰে অলপ বেলেগৰ পৰা শিকচোন তই আৰু দেখিছনে তহঁতৰ মায়ে মোক নিজৰ ল'ৰাৰ দৰে মৰম কৰে গম পাৱ তই এতিয়া মই তোক মৰম কৰিবলৈ মোৰ মাহঁতৰ পৰা শিকিব লাগিব কি দেখি যে তোৰ কাৰণে মোৰ মাহঁত পাগল নহয় সেইটোহে মই নাজানো ইমানখিনি মৰম মোকে নকৰে যিমান তোক কৰে হ'ব তই চেণ্টি ফালি থাকিব নালাগে এতিয়া তোক যে আমাৰ মা পাপাহঁতে কিমান মৰম কৰে আৰু আমাৰ মা পাপাৰ মৰমবোৰ তই আদায় কৰি আছ এতিয়া অ' আচ্ছা সেইটো কথা তোৰ নিচিনাতো মই নহয় ন মোকতো মৰম কৰিবই এতিয়া আকৌ সেইটো মৰম বেলেগ তোক বুজাই লাভ নাই একো ইছ যিখনহে বুজাইছে সি তই বাৰু ভাবচোন তই এনেকৈ বুজালে কোনে বাৰু বুজি পাব তোক বুলিহে মই সহ্য কৰি আছোঁ বেলেগ ছোৱালী হোৱা হয় কেতিয়াবা তোক এৰিলে হয় হ'ব তোৰ ৰুমটোত যে সোমাবই নোৱাৰি ইমান লেতেৰা কৰি থৈছ এতিয়া উঠিবিনে আৰু বৰমা ৰৈ আছে চাহ খাবলৈ সোনকালে আহ ঐ এই ৰুমটো অলপ চাফা কৰি দে না দৰকাৰ পৰিছে মোৰ লেতেৰা কৰোঁতে মোক মাতি আনিছিলি নেকি তই এতিয়া যে চাফা কৰি থৈ যা বুলি কৈছ কি যে নহয় তই ঐ দুইটাই চাফা কৰিবা না হ'ব দে আগতে উঠিতো ল ন মই সোনকালে ঘৰত যাব লাগিব পাপাটো অফিচৰ পৰা 3টামান বজাত আহিবই পাপাৰ লগতে যাব লাগিব ঘৰলৈ তইতো মোক থ'বলৈ যাব নোৱাৰই বেলেগে নাচাব যে তোক হয় ঐ কাম কৰিবলৈ এলাহ বুলি কবি এনেই বাহানা বনাই নাথাকিবি দেই ইছ মিছা কথা কৈ খং উঠাই নাথাকিবি দেই ঘৰলৈ গুচি যাম কিন্তু মই কি কৰিম এতিয়া সেয়াই শুইয়ে থাক তই নালাগে উঠিবলৈ পাই এনেদৰে অনুৱে তাক খং কৰি ভিতৰলৈ গুচি গ'ল মাজে মাজে সিহঁতৰ ঘৰলৈ আহিয়ে থাকে অনু আৰু অংশু মানুহ অনুহঁতৰ ঘৰলৈ প্ৰায় অহা যোৱা কৰি থাকে যিহেতু ৰিলেশ্যনশ্বিপটো দুয়োখন ঘৰৰ পৰাই মানি লৈছিল ঐ তোক কিমান মেছেজ কৰি আছোঁ আৰু তই এটা ৰিপ্লাই নাই দিয়া নিদিওঁ তোক মেছেজ কৰিলে তই কিমান সময়ৰ মূৰত ৰিপ্লাই কৰ হা কথাষাৰ পাহৰিলি নেকি তই আৰে মইতো কামত থাকোঁ সেইকাৰণেহে বেলেগক কবি তেনেকৈ ঐ তই যে ৰিপ্লাই নিদি কাৰ লগত বিজি আছিলি হা ইছ ক'ত বিজি থকা দেখিলি হা আচলতে কি জান তই নিজে তেনেকুৱা যে সেইকাৰণে আনকো তেনেকুৱাই দেখিবি তোৰ আজিকালি অলপ বেছি লেভেল হৈছে কিয় হোৱা যেন লাগিছে নেকি হ'বও পাৰোঁ ন তেনেকুৱা হ'বও পাৰে ছোৱালী মানুহ তাতে আৰু মোৰ দৰে হেণ্ডচাম এজন পাইছ দুদিনৰ পিছত বিয়া গম পাবি হ'ব তোৰ নিচিনা এটাৰ লগত বিয়া হ'ব নাপায়হে মৰিছোঁ মই চাবি আকৌ পাছত মৰিলেহে গম পাবি তইতো মোক আগৰ পৰা ভাল পাৱ ন নকৈছোঁ আৰু নিজেহে মোৰ পিছত পাগল আছিলি মই কি তোক মাতি নিছিলোঁ মোৰ পিছত পাগল হ'বলৈ হয় দে বহুত বাইকৰ তেল ক্ৰছ কৰিলি তই ইমানবোৰ হিচাপ মনত ৰাখিছ পাগলে দে তই সঁচাই পাগল মানে তোক পুৱাই পাগল হ'লো নাজানো হেই তই ইমান কিয় কাজিয়া লাগু কৰি থাক মানে একো তোৰ লগত কেতিয়া কাজিয়া কৰিছোঁ তইহে মোৰ লগত কাজিয়া কৰি আছ শুনচোন আজি ক'ৰবাত যাওঁ ব'ল ঘৰত থাকি থাকি বৰ হৈ গৈছোঁ জান হাও তোক নিম বুলি মই কেতিয়া ক'লোঁ মই বেলেগৰ লগতহে যাম অ' আচ্ছা মোকতো নিনিবিয়ে তই মোক নিলে যে তোক বেলেগে নাচাব আৰু চাবলৈও যে নোৱাৰিবি নাজানো মই তাৰ কথাবোৰ লগৰবোৰৰ লগত ঘূৰি ফুৰিব পাৰ এতিয়া তই মোৰ লগতহে যাব নোৱাৰা হ'লে হ'ব দে বাই সেইদিনতে অংশুমানৰ ওপৰত অভিমান কৰি ফোনটো কাটি দিলে আৰু ৰাতিলৈ অংশুমানে
অনুহঁতৰ ঘৰৰ গেটৰ সন্মুখত ৰৈ আছিল তাইৰ বাবে। আৰু তেনেকুৱাতে সি তাইলৈ ফোন কৰিলে। ঐ বাহিৰত অলপ ওলাই আছোন। কিয়? নাযাওঁ মই বাহিৰলৈ। আৰু দিনডাল ক'ত আছিলি হা? তেতিয়া মনত পৰা নাছিলে। আহ না এবাৰ প্লিজ কৈছোঁ, তোক বহুত মিছ কৰি আছোঁ। এবাৰ আহ না, দিনটো কামত বিজি আছিলোঁ কাৰণে এবাৰ ওলাই আহ না, তোৰ মুখখন চাব মন গৈছে। ইমান ৰাতিটো বাহিৰত ৰৈ আছ, এতিয়া কেইটা বাজিলে গম পাৱ কিবা? আৰে কিডাল হ'বনো? ৰাতি 12টা বজাত মই তোক লগ কৰিম, বাহিৰত যাম। বাহ, কি যে ফটোৱা নহয় তই, এতিয়াই ঘৰত যা। তই মানে নাহও ন? মই ৰৈ আছোঁ তহঁতৰ পদূলিৰ মুখতে। নোৱাৰোঁ মই বাহিৰত যাবলৈ, মা আছে ঘৰত। এতিয়া বাহানা বনাব নালাগে দে, তই মোৰ কাৰণে এবাৰো ওলাই আহিব নোৱাৰ। ইমান যে কৈ আছ, আৰু মোক যদি তই ইমানেই মিছ কৰি আছ, ঘৰত সোমাই নাহ কিয়? তই পাগল নেকি? ইমান ৰাতি আৰু মানুহৰ ঘৰত যায় নেকি বাৰু কচোন? কি বুলি ক'বা মানুহে? অ' আচ্ছা, বাই, ঘৰত যা সোনকালে। তাই লগ নকৰোঁ বুলি কৈ ফোনটো কাটি দিলে, কিন্তু সি ফোন কৰিয়ে আছিল। সেয়েহে তাই তাক ঘৰলৈ যাবলৈ কৈ তাই ফোনটো অফ কৰি শুই থাকিল। আৰু পিছদিনা ৰাতিপুৱাই তাই অংশুমানলৈ ফোন কৰিলে আৰু ঐ কি কৰি আছনো? ফোন এটা কৰিব নোৱাৰ নেকি তই? আছোঁ, কি হ'ল? অঁ তই যে মোলৈ কল কৰিছ? নহয় মানে মেছেজটাও কৰা নাই যে আজি, সেইকাৰণে সুধিলোঁ। মই আকৌ তোক তই মেছেজ কৰিব লাগে, নকৰোঁ মেছেজ। শুনচোন, কালি ইমান ৰাতি আহিছিলি ন, সেইকাৰণেহে কিবা লগ নকৰিলোঁ। সেইটোতনো ইমান বেয়া পাব লাগেনে? এই হ'ব দে, তই ফোনটো কাট। শুন না, আজি লগ কৰিম দে। ক'ৰবাত যাম দুইটা, হ'ব? হ'ব দে, তই এতিয়া মোক চিনি থাকিব নালাগে, সন্ধিয়া ওলাই থাকিবি। শুনচোন, মাক কিন্তু তই কৈ দিবি হা। তই ক'ব নোৱাৰ নেকি মাক? লগৰ লগত ফুৰিবলৈ গ'লে মই আকৌ মাকটো সুধিব লাগে। তই এবাৰ মাক কৈ আহ, তাতে কি হ'বনো? বেছি কৰে অলপ। তোৰ কথা মায়ে শুনে কাৰণেহে তোক ক'বলৈ কৈছোঁ মাক। হ'ব যাম দে। আৰু শুন, কিবা এটা বনাই থবি খাবলৈ। মানে মাক কবি, আৰু তইতো বনাব নাজানই, তই যে বনাই খোৱাবি হৈছে আৰু। এনি টাইম কিয় খাওঁ খাওঁ কৰি থাক তই? হ'ব বাই, এতিয়া ৰাখিছোঁ মই। অনুৰ ফেচবুক একাউণ্টত এদিন এজন ল'ৰাই মেছেজ কৰিছিল, আৰু তাইও এনেই থকাৰ বাবে ৰিপ্লাই কৰিছিল। কিন্তু অনুৱে অংশুমানক কথাষাৰ নক'লে। আৰু অংশুৱে তাইক ফুৰাব নিওঁতে তাই মোবাইলটো সি চাইছিলে, মেছেজবোৰো দেখিছিলে। তেতিয়া তাৰ বহুত খং উঠিছিল, কিন্তু সি তাইক সেইখিনি সময়ত একো নক'লে। মাত্ৰ তাইক ঘৰত থৈ সি তাৰ ঘৰলৈ গুচি গ'ল। আৰু সি যেতিয়া ঘৰ পালে, ঘৰ পাই লগালগ তাইলৈ ফোন কৰিলে, আৰু বহুত খঙত আছিল বাবে সি ক'লে, ঐ তোৰ বিয়া হ'ব মন আছেনে নাই? পাগল নেকি তই? এনেকুৱা কথাবিলাক মোৰ আগত কৈ নাথাকিবি। সঁচাকৈ ক না। অলপতো কথাবিলাক চিৰিয়াছকৈ ল'বি, সকলো কথাই ফটোৱা কৰি উৰাই দিয় ন? তই যে মোক চিৰিয়াছৰ কথা কৈছ, তইতো অলপ চিৰিয়াছ হ'ব পাৰ। হ'ব। আচলতে তোৰ হৈছে কি? আৰু তইতো মোক সেইদিনা চিধাই ঘৰত নমাই গুচি গ'লি, এই কথা নক'লেও। ক'লেহে গম পাম ন হৈছে কি তোৰ। হ'ব ফেচবুকত কি ফালি আছ হা? একো কৰি থকা নাই, এনেই ফেচবুকটোকে চাই আছিলোঁ। মোবাইলৰ পৰা ফেচবুকটো আনইনষ্টল কৰ, ভালে কৈ দিছোঁ। কিন্তু প্ৰথমতে তই তোৰ পাবজিটো আঁতৰা, তেতিয়াহে মই ফেচবুকটো আঁতৰাম। সঁচাকৈ কৈছোঁ, আঁতৰা বুলি কৈছোঁ ফেচবুক তোৰ মোবাইলৰ পৰা। ঠিক আছে, মই কথা ক'লে তোৰ কোনো গুৰুত্ব নাই ন? হ'ব। আৰু তোৰ সেই ল'ৰাটো কোন হয়? তই যে ফেচবুকত তাৰ লগত SMS কৰিছ, কাৰণটো কি? সদায়তো নকৰোঁ ন, কেতিয়াবাহে। আৰু তয়ো গেমত বিজি থাক, সেইকাৰণেহে কিবা মেছেজ কৰিছিলোঁ। মোৰতো মনত তেনেকুৱা একো নাই ন। তোৰ ঘৰত অলপো কাম নাইতো, এনি টাইম ফেচবুক। সেই হ'ব, সেইদিনা মই এনেই আছিলোঁ কাৰণেহে তাৰ লগত মেছেজ কৰিছিলোঁ। তইতো মেছেজ চাইছ ন? মোৰ যদি তাৰ লগত কিবা থাকিলেই হয়, মইতো মেছেজবোৰ ডিলিট কৰি দিলোঁ হয়। অলপতো বুজিবলৈ চেষ্টা কৰ ন। আৰু শুন, তোৰ ফেচবুক একাউণ্টৰ পাছৱৰ্ড দে মোক। পাছৱৰ্ডটো পাহৰিলোঁ,
আৰু কিয় দিম তোক পাছৱৰ্ডটো? তই মোক সঁচাকৈ পাছৱৰ্ড নিদিয়? ঠিক আছে বাৰু, নিদিওঁ সঁচাই। মোক আৰু তই ফোন কৰি নাথাকিবি, অ'কে? হ'ব দে, শুন না, তোকেতো ভাল পাওঁ ন। চৰি। কিয় মই তোৰ কথা ক'লে তোৰ মূৰত কি একো নোসোমাই নেকি? চৰি। কি চৰি হা? পাছৱৰ্ড দে, নহ'লে বাই। এনেদৰে দুয়োটাৰ মাজত প্ৰায় 10 দিনমান কাজিয়া হৈ আছিল। 2 দিন পিছতে অনুৰ বাৰ্থডে আছিল আৰু তাই ভুলবোৰ বুজিও পাইছিল। সেয়েহে তাই নিজেই অংশুমানলৈ ফোন কৰিলে আৰু ক'লে, ঐ ফোন এটা কৰিব নোৱাৰ? যা আকৌ ফেচবুকৰ ল'ৰাটোৰ নাম্বাৰটো লৈ ল, কি কৰিব যা। হ'ব দে, আৰু মেছেজ নকৰোঁ নহয়, তাক ব্লক কৰি দিলোঁ। মই কি কৰিম এতিয়া? শুন না, তোৰতো গাৰ্লফ্ৰেণ্ড মই ন, ব্লগটো খুলি দে না প্লিজ। নিদিওঁ, পাছৱৰ্ড দিছিলি তই। হ'ব দে, পাছৱৰ্ডটো মেছেজ কৰি দিম, খুলিতো দে ন ব্লগটো। SMS কৰি দি দে। পাৰ্চনেল বস্তু ন, হোৱাটছআপতে দিম, সেইকাৰণে খুলি দে না। 10 দিন ব্লক কৰি থৈছ মোক, বেয়া লগা নাই তোৰ? হা, ভাল কাম কৰিছ যে, সেইকাৰণে। গম পাইছোঁ বেয়া কাম কৰিছে বুলি। শুন না, কাইলৈ কি আছে মনত আছেনে তোৰ? কাইলৈতো 16 ফেব্ৰুৱাৰী আৰু সোমবাৰ, একো নাইতো, তাতে কি হ'ল? হ'ব দে, তই মোৰ বাৰ্থডেটোও পাহৰিলি। ওলাই থাকিবি কাইলৈ 4টা বজাত, আৰু তোৰ ফেচবুকৰ প্ৰেমিকটোক কালিলৈ লগ কৰাই দিম দে। এতিয়া ৰাখিছোঁ, বাই। এনেদৰে কৈয়ে সি ফোনটো কাটি দিলে। তাইৰ বাৰ্থডে বুলি সি অলপো গুৰুত্বই নেদেখুৱালে আৰু পিছদিনা সি 3টামান বজাতে তাই ঘৰত আহিল আৰু ঐ তই ৰেডি হ'লি নে? নাযাওঁ মই ক'তো তোৰ লগত। বাৰ্থডে গিফ্টটো বাদেই, এতিয়ালৈকে উইচ এটাও কৰা নাই তই মোক, আৰু মই তোৰ লগতে ফুৰিবলৈ যাম। নাযাওঁ যা মই। হেপী বাৰ্থডে। ব'ল ব'ল সোনকালে ব'ল, দেৰি হৈছে। আমিনো কোন আৰু ব্লগটো কৰি বিয়ে ন। ইমান মুখখন ফুলাই নাথাকিবি হা। হ'ব দে, উইচ কৰিলোঁ, আৰু চাচোন তই ষ্টেটাছো দি থৈছোঁ, এতিয়া আৰু মুখখন ফুলাই নাথাকিবি। আৰে তোক ব্লক কৰা আছে কাৰণেহে, তই একো ক'ৰ পৰা দেখিবি। আমিনো কোন আৰু ব্লগটো কৰি বিয়ে ন। আয়ো দেহি ছোৱালীজনী ইমান দুখ। হ'ব দে, পালোহি, এতিয়া ক তোক কি লাগিব? কি দিবিনো তই? কি লাগে চা, তই নিজে এবাৰ বিচাৰি চাই ল, ঠিক আছে? বেছি একো নালাগে তোৰ পৰা, ব্লগটোকে খুলি দে। নাই নাই, সেইটো নহ'ব, তই কিবা এটা বেলেগ চা, অ'কে? বেলেগ কিবা এটা পচন্দ কৰি ল। আৰু শুনচোন, মাৰ কাৰণে এযোৰ কাপোৰ ল'ব লগা আছিল, কাপোৰযোৰ এযোৰ ভাল কাপোৰ চইচ কৰ। নিজে চইচ কৰি ল, বাৰ্থডে মোৰ আৰু গিফ্ট দিওঁ মাক। কি যে ল'ৰা নহয় তই। মাক দিয়াই ভাল তোক দিয়াতকৈ, সোনকালে চইচ কৰ, দেৰি হৈছে। তই দোকানৰ ভিতৰত কাজিয়া কৰি নাথাকিবি হা, ইয়াত বহুত মানুহ আছে, তাৰ লাজত পৰিব লাগিব, আৰু মনে মনে থাক। দাদা, এইযোৰ কাপোৰকে পেক কৰি দিবচোন। ঐ পাগলী, এই পইচাটো দি দে, আৰু শুন, এইটো গিফ্ট তোৰ বাবে, ঠিক আছে? আৰু ইয়াত খুলি থাকিব নালাগে, ঘৰত গৈ খুলি চাবি। ব'ল এতিয়া। তোৰ হ'ল যদি ভুল, এতিয়া ঘৰত যা। ঐ এই জুৱেলাৰী দোকানতে সোমাই যাওঁ, কাম এটা আছে। ইয়াত কি আছেনো, ইমান যে পেকিং কৰি আনিছ, সেইটো কৰি ল ফাৰ্ষ্ট। বাহ, ব্লগটো খুলিলা, আৰু ব্লগ নকৰিবি কিন্তু হা, বহুত খং উঠে তই ব্লগ কৰি দিলে। ঐ মোবাইলটো থচোন। ঐ শুন না, এই চেইনডাল বহুত মৰম লাগিছে, দিবি নেকি? শুন, বেলেগ এদিন দিম দে, এতিয়া মোৰ হাতত পইচা নাই, নহ'লে বিয়াতে দিম দে। আৰু শুন না, মুখখন ফুলাই নাথাকিবি কিন্তু। এতিয়াইতো নালাগে মোক, এনেও মোৰডাল আছেই, কিন্তু এইডাল অলপ ভাল লাগিছিলে, সেইকাৰণেহে ক'লোঁ। আৰু তোৰ যদি মন গৈছে পিছত দিলেও হ'ব। অনু, তই গাড়ীতে গৈ বহগৈ, মই 2 মিনিটত আহি আছোঁ। ঠিক আছে, তই সোনকালে আহ, মই গাড়ীতে বহি আছোঁ তোৰ কাৰণে। বিয়ালৈ আৰু 10 দিন আছে, সেয়ে সিও অফিচৰ পৰা ছুটি ল'লে, আৰু গুৱাহাটী হৈ আহিব যেতিয়া, সেয়েহে সেই চিনাকি দোকানখনৰ পৰা তাইৰ বাবে চেইনডাল আনিবৰ কাৰণে সি গুৱাহাটীলৈ গ'ল, আৰু গুৱাহাটী পায়ে তাইলৈ ফোন কৰিলে। হেল্ল', ঐ তই কি কৰি আছ? কিনো কৰিম আৰু, আছোঁ এনে ঘৰতে। কিয়?
তই আজি ঘৰতে যে ঐ তই ছুটি ল'লিনে ঘৰত পিছে কোনদিনা আহিবি বিয়াচোন পালেহিয়ে ৰচোন ছুটিয়ে নাপালোঁ কি কৰোঁ কিবা এটা কৰিব লাগিব ৰ বিয়া পাতিবই নালাগে দে তই অফিচতে থাক তই খালি সেইটোকেই বিচাৰি থাক বিয়া কেতিয়া হ'ব পাৰোঁ চালা পাগলী অলপতো কথাবিলাক চিৰিয়াছকৈ ল'বি সকলো কথাই ফটোৱা কৰি উৰাই দিয় ন সলনি আৰু মই এতিয়া নহওঁ দেই একদম বিয়াৰ পাছত সলনি হ'ম হ'বনে ইমান যে গাড়ী ইমান শুনি আছোঁ সঁচা কথা কচোন তই আছ ক'ত মানে মই এতিয়া আছোঁ মোক কোনো বিচাৰি নোপোৱা ঠাই এখনত আনকি তই বিচাৰি নাপাওঁ পাগল নেকি তই এনেকুৱা কথাবিলাক মোৰ আগত কৈ নাথাকিবি কি কৰিবি দুটা পালৰ ৰ'দে যেনে তেনে এতিয়া আৰু এমাহলৈ ভেজাল নাই অফিচৰ কামত তয়ো যে আৰু আগতেইতো কথাটো কৈ দিব পাৰ ন এনেই মোক ইমান চিঞৰাই থাকো তই ভাল লাগে অ' তই অভিমান কৰিলে বহুত ধুনীয়া লাগে সেইকাৰণে তোক লগাই থাকোঁ শুন না অলপ সোনকালে আহিবিচোন যাম দে কামটো হ'লে একেবাৰে যাম তোকো বহুত দিন দেখা নাই মনত পৰি আছে অ' শুন না মোলৈ কিবা এটা লৈ আহিবিচোন তোক আৰু কিমান গিফ্ট নালাগে হা তই একদম সৰু ছোৱালীজনী হৈ আছ কালিলৈ বিয়া হ'বি তয়ো যে আৰু সেইকাৰণে কৈছোঁ ন কমচে কম গাৰ্লফ্ৰেণ্ড হৈ থাকোঁতেতো এতিয়া কিবা এটা গিফ্ট লৈ আহিব পাৰ চকলেট এটা আনিলেও হ'ব পিছেতো অলপ সোনকালে আহ তই ঘৰতে ৰৈ থাক দে মই লৈ গৈ আছোঁ হ'ব কি দিবিনো তই কিবা এটা লৈছোঁ দে তোলৈ মৰমতে এতিয়া নকওঁ তোক ছাৰপ্ৰাইজ দিম আৰু তই দেখোন মই ঘৰত গ'লে গম পাবিয়েই ক না সোনকালে মই নহ'লে কিন্তু ফোন কাটি দিম আৰে পাগলী কৈছোঁ ৰ না তই কিন্তু ফোনটো নাকাটিবি লাইনতে থাক ক না সোনকালে মই নহ'লে কিন্তু ফোন কাটি দিম আৰু যদি মই ওলোটাই ফোন নকৰোঁ তই মোক কি কৰিবি হা এইবোৰ কথা মোৰ আগত তই কৈ নাথাকিবি দেই বহুত খং উঠে তই যে মোক কৈছিলি তই ভাল পোৱা চেণ্ডেল তোক নালাগে অ' আচ্ছা তই মানে চেইনডাল বনাব দিলি ন চেণ্ডেল বনাই হ'ল দোকানীজনে আজিয়ে মোক মাতিলে আৰু মই ভাবিলোঁ ঘৰলৈ যাম যেতিয়া চেণ্ডেলো একেবাৰে লৈ যাওঁ তই চাগে বহুত সুখী হবি ন সকলো কথা যেতিয়াই তেতিয়াই ক'ব নোৱাৰি অ' সকলো সময়ে ক'ব ৰাখি থ সেইবোৰ বেলেগক হ'ব দে তই আহ সোনকালে আহিলেহে থেংক ইউ দিম আহি পেলাই ফোন এটা কৰিবি হা এতিয়া যাওঁ দে মা মোক মাতি আছে এই মুহূৰ্তত জনাব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটীৰ গণেশগুৰিত বোমা বিস্ফোৰণ এই মুহূৰ্তত সংঘটিত হৈছে এক ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা গুৱাহাটীৰ গণেশগুৰিত সংঘটিত হৈছে এক ভয়ংকৰ বোমা বিস্ফোৰণ নিহত হৈছে শতাধিক লোক এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ গুৱাহাটী মহানগৰীৰ গণেশগুৰিত সংঘটিত হৈছে ভয়ংকৰ বোমা বিস্ফোৰণ হেল্ল' এইটো অংশুমান শইকীয়া ঘৰ হয়নে বাৰু শুনকচোন গণেশগুৰি বোম ব্লাষ্টত তেখেতৰ মৃত্যু হৈছে
আৰু তেখেতৰ বডিটো গুৱাহাটী হস্পিটেলতে আছে আৰু তেখেতৰ কিছুমান বস্তু আছে আমাৰ তাত চেইন আছে আৰু সেইখিনি আপুনি আমাৰ থানাৰ পৰাই আপুনি কালেক্ট কৰি ল'ব নাই সি মোক এনেকৈ অকলে এৰি থৈ কেতিয়াও যাব নোৱাৰে কি হ'বলৈ গৈ আছে এইটো কেতিয়াও সম্ভৱে নহয় নাই এইটো তাৰ ডেড বডি নহয় নাই কাবেৰী এইটো তাৰ ডেড বডি নহয় মই তাৰ লগত কথা পাতিছিলোঁহে অলপ আগতে সিটো চেইনডালহে আনিবলৈ গৈছে আৰু গুৱাহাটীৰ সেইখিনি ঠাইতে নাই এনেকুৱা হ'বই নোৱাৰে নাই এইটো সম্ভৱ নহয় কিয় এনেকুৱা হ'ব মোৰ লগত হ'বই নোৱাৰে এইটো কাবেৰী সি মোক অভিমান কৰি এনেদৰে অকলে এৰি থৈ গুচি গ'ল কিমান যে আমাৰ সপোন আছিল সকলোবোৰ শেষ তাৰ জীৱনটোতো পলকতে শেষ হৈ গ'ল কিন্তু সপোনবোৰতো সপোন হৈ ৰ'ল আমাৰ ঘৰখনৰ মানুহবোৰৰ মুখলৈ চাবই নোৱাৰোঁ জানো সকলো যেন সি অবিহনে স্তব্ধ হৈ পৰিল আৰু মোৰ জীৱনটোৰ গতিপথে সলনি হৈ গ'ল একোৱেই ভাবিব পৰা নাই মই বিয়াখনলৈ মাত্ৰ 10 দিন আছিল কিমান বছৰৰ পৰা আমি দুয়োটা ৰৈ আছিলোঁ সেই বিশেষ দিনটোলৈ কিন্তু ভগৱানে মোক সেইখিনি সুখী হ'বই নিদিলে ভগৱানৰ ওপৰত এতিয়া আৰু মোৰ অলপো বিশ্বাস নাই একো দুখ নকৰাকৈ আজি তেওঁ মোৰ প্ৰিয়জনক কাঢ়ি নিলে সঁচাকৈ এনেকুৱা সময় কাৰো জীৱনত নাহক বৰ কষ্ট হয় কিয় মোৰ জীৱনলৈ এনেকুৱা দুৰ্ঘটনা এটা নামি আহিলে এতিয়াও মই ভাবিব পৰা নাই এতিয়াতো মোৰ ঘৰখনৰ মোক লৈ এটাই প্ৰশ্ন কি হ'ব তাইৰ জীৱনটো এৰা মোৰ জীৱনটো বহুত খেলি মেলি লগাই তুমি মোক অকলে এৰি গুচি গ'লা এবাৰো নাভাবিলা মোৰ কি হ'ব মোকোতো লগত লৈ যাব পাৰিলা হয় ন বিভীষিকাৰে সাগৰ সাঁতুৰি কেতিয়া আমি পাৰ হওঁ শান্তিৰ ভাবিবোৰ সযতনে ৰাখিছোঁ তোমাৰ অপেক্ষাৰ অন্ত কোনদিনা পৰিব নাজানো তথাপিও ৰৈ আছোঁ আজীৱন ৰৈ থাকিম তোমাৰ অপেক্ষাত জীৱনৰ জটিল সময়খিনিৰ সত্যতাবোৰ অলুৱেও মানি লৈছিল জীৱনহে মানিবতো লাগিবই আজি তাই তথাপিও জীয়াই আছে তাৰ স্মৃতিবোৰ বুকুত লৈ আগুৱাই গৈছে জীৱনত আশা কৰোঁ তাইৰ জীৱনটো সুখৰ হওক জীৱনৰ জটিল সময়খিনিৰ সত্যতাবোৰ অলুৱেও মানি লৈছিল জীৱনহে মানিবতো লাগিবই আজি তাই তথাপিও জীয়াই আছে তাৰ স্মৃতিবোৰ বুকুত লৈ আগুৱাই গৈছে জীৱনত আশা কৰোঁ তাইৰ জীৱনটো সুখৰ হওক সময় সঁচাকৈয়ে আচৰিত এই শব্দটো কেতিয়া কাৰ সৈতে সময় খেলে সেয়া হয়তো কোনেও নাজানে মৃত্যুটো সময়ৰে এক আহ্বান এটা বোম ব্লাষ্ট আৰু সকলো শেষ হেৰুৱা বস্তুবোৰ উভতাই পোৱা যায় কিন্তু জীৱন নহয় জীৱনহে উশাহটোতে শেষ আৰু উশাহটোতে আৰম্ভণি যিবোৰ পাইছে সময়ৰ কেঁকুৰিটোত সকলোবোৰ আঁকোৱালি ল'বলৈ শিকক দেখিব আপোনাৰ লগতে আপোনাৰ আশে পাশে থকা
সকলো মানুহেই তেতিয়া